নমস্কাৰ, মই দৃষ্টিপ্ৰিয়াই আপোনালোকক আজি মোৰ ইউটিউব চেনেল দৃষ্টি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ ভোট জলকীয়া আচাৰ। ভোট জলকীয়া আচাৰটো প্ৰস্তুত কৰিবৰ বাবে মোক লাগিব অলপ ভোট জলকীয়া, আৰু এই ভোট জলকীয়াখিনি মই দুটামান ৰ'দত শুকুৱাইছোঁ, কিন্তু যিহেতু বতৰ ডাৱৰীয়া সেইবাবে অলপ সেমেকা হৈ আছে, আৰু আপোনালোকে বনালে অলপ শুকুৱাই ল'ব। ভোট জলকীয়া আচাৰটো প্ৰস্তুত কৰিবৰ কাৰণে মোক লাগিব অলপ নহৰু, মিঠাতেল, অকণমান ভিনেগাৰো দি দিম, যাতে ডাৱৰীয়া বতৰৰ এতিয়া ছিজনটো ডাৱৰীয়াই হ'ব, সেইবাবে যাতে ভোট জলকীয়া আচাৰখিনি মানে বেয়া হৈ নাযায়। তেতিয়াহ'লে আহক আমি চাই থাকোঁ মই কিদৰে ভোট জলকীয়া আচাৰটো প্ৰস্তুত কৰোঁ। এতিয়া মই মিঠাতেলখিনি অলপ গৰম কৰি লৈছোঁ। যদি আপোনালোকে বিচাৰে মিঠাতেলখিনি গৰম নকৰাকৈও কেঁচা মিঠাতেল দিও বনাব পাৰে, কিন্তু মিঠাতেলখিনি যদি অলপ গৰম কৰি লয় তেতিয়া অলপ টেষ্টটো বেছি হয় বুলি মই আচলতে তেনেকৈ খাই ভাল পাওঁ, সেইবাবে মই এনেকৈ বনাইছোঁ। এতিয়া আমাৰ মিঠাতেলখিনি গৰম হৈ গৈছে, আৰু 10-15 মিনিটমান ৰখাৰ পিছত যেতিয়া অলপ ঠাণ্ডা হ'ব তেতিয়া মই কি পদ্ধতি কৰোঁ আপোনালোকক দেখাই থাকিম, চাই থাকক আপোনালোকে। আহক এতিয়া আমি প্ৰথমে ভোট জলকীয়াখিনি আৰু কেইটামান নহৰু দি মিক্সিত প্ৰথমে মাৰি লওঁ। এতিয়া আমাৰ ভোট জলকীয়া পিছা হৈ গৈছে। এতিয়া মিক্সিত মাৰি হৈ গৈছে। তাৰপিছত আমি বটলত ভৰাই ল'ম। বটলটো আপোনালোকে চিচাৰৰ ল'ব পাৰে, প্লাষ্টিকৰো ল'ব পাৰে, কিন্তু চিচাৰৰটো ভাল, আমি বহুত দিনলৈ ষ্ট'ৰ কৰি ৰাখিম যিহেতু, সেইবাবে চিচাৰৰ হ'লে অলপ বেছি ভাল হয়। আৰু চিচাৰৰ বটলটো স্বাস্থ্যৰ কাৰণেও ভাল হয়, সেইবাবে আপোনালোকে চিচাৰৰ বটলটো ল'লে বেছি ভাল হয় বুলি মই ক'ব বিচাৰোঁ। এতিয়া এটা মই চিচাৰৰ বটল লৈ লৈছোঁ। যিহেতু মোৰ জলকীয়াখিনি বহুত বেছি নহয়, সেইকাৰণে এই জোৰাকৈ এটা সৰু বটল লৈছোঁ। এতিয়া এই বটলটোত আমি আচাৰখিনি মানে মিক্সিত মৰা মই জলকীয়াখিনি ভৰাই দিম। দেখিবলৈ কালাৰটো খুবেই ধুনীয়া হৈছে, তেনেকৈ খাবলৈও খুব ভালেই হয়। মই আগতেও খাইছোঁ, আপোনালোকেও এবাৰ বনাই খাই চাব। আৰু খুব সহজ, বহুত মানে অকল ভোট জলকীয়াকেইটা হ'লেই হয়, আৰু নহৰু দুটামান দিব পাৰে। আৰু ইয়াতে অলপ মই পাছত নিমখ অলপ দি দিম, যাতে অলপ সোৱাদটো খাবলৈ ধুনীয়া হয়। অলপ পানী ওলাইছে, কিন্তু যিহেতু বতৰটো ডাৱৰীয়া মই ইমান শুকুৱাবলৈ নাপালোঁ, আৰু শুকুৱালেতো অলপ গেলি যোৱা নিচিনাই হৈছে, সেইকাৰণে আৰু ৰখি নাথাকি এইখিনি বনাই দিলোঁ। আৰু আপোনালোকে যদি কেতিয়াবা বনাই চাই মই বনোৱা ধৰণে, জনাবচোন কমেণ্ট ছেকশ্যনত খাবলৈ কেনেকুৱা হৈছে। মই ভিনেগাৰ দি দিম পৰিমাণ অনুযায়ী, যিহেতু এতিয়া বৰষুণৰ বতৰ ষ্টাৰ্ট হৈছেই, আৰু বিশেষকৈ ইয়াক মই বেছিকৈ ৰ'দত শুকুৱাব নোৱাৰিম, সেইবাবে যদি অলপ মই ভিনেগাৰ দি দিওঁ তেতিয়া এইখিনি অলপ দিনলৈ থাকিব। আৰু এতিয়াতো ভোট জলকীয়া দিন যাবই হ'ল, আৰু তেতিয়া মানে যোনটো ছিজনত ভোট জলকীয়া পোৱা নাযাব তেতিয়া আৰু এইখিনি অকণমান ভাতৰ লগত মানে ভোট জলকীয়া অকণমান লৈ খাবলৈ বহুত টেষ্টি হয়। সুদা ভাতো খাব পাৰি কেতিয়াবা ভোট জলকীয়াৰ লগত, সেইবাবে মই ইয়াত অলপ ভিনেগাৰ দি দিলোঁ। এতিয়া মিঠাতেলখিনি ঠাণ্ডা হৈ গৈছে, এই মিঠাতেলখিনি আমি আচাৰখিনিত ঢালি দিম। আপোনালোকে এইটো চাই ল'ব, যিহেতু ভোট জলকীয়াখিনি কিমান হয়, আৰু ভোট জলকীয়াখিনি যদি অলপ কম হয় তেতিয়া মিঠাতেলখিনি যদি বেছি দিয়া হয় তেতিয়াহ'লে সোৱাদটো কমি যায়, আৰু সেই পৰিমাণটো চাই আপোনালোকে কিমানখিনি হয়
জোখটো লৈ দিব আৰু আপোনালোকেও কালাৰটো খুবেই ধুনীয়া হৈছে খাবলৈ চাগে হিমানেই টেষ্টি হ'ব কাইলৈৰ পৰা যদি ভগৱানে কৰে ৰ'দটো ওলাই তেতিয়াহ'লে দুদিনমান ৰ'দত দি এইখিনি খাবৰ বাবে ৰেডি হৈ যাব কিন্তু এতিয়াও খাওঁ বুলি ক'লে খাব পাৰি কিন্তু যেহেতু দুদিনমান ৰ'দত দি দিলে টেষ্টটো বেছি হয় ইয়াৰ এতিয়া আমাৰ ভোট জলকীয়া আচাৰ ৰেডি হৈ গৈছে আপোনালোকেও এবাৰ বনাই চাব আৰু যদিহে বনাই খাই ভাল লাগে তেতিয়াহ'লে এবাৰ কমেণ্ট ছেকশ্যনত জনাব এনেদৰে মই আৰু ভিডিঅ' দি থাকিবলৈ উৎসাহিত কৰিব লগতে মোৰ দৃষ্টি ব্লগ চেনেলটি আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ